হেল্ল' বন্ধুসকল, বহুত দিনৰ পিছত আজি মই আহিলোঁ আৰু মানে মাজে মাজেহে বনাওঁ, ইমান বনোৱা নহয় যি। খুৰাহঁতৰ ল'ৰাটোৱে ব্ৰইলাৰ এটা পাইছিলে, তাকে দেখাওঁগৈ। মই দুইটা গৈছিলোঁ তথাপিও এতিয়া দেখাম মই আপোনাৰ ভিডিঅ'টো চাই থাকিব। মই মাজে মাজেহে দিওঁ ভিডিঅ', আজিকালি মানে এলাহ লাগে। এইজন মেইনজন, আজি 2 কেজি ব্ৰইলাৰটো পোৱা হৈছে, 2.5 কেজি আছে। তেওঁ এই কাৰিকৰ মগাই অনা হৈছে, চফা চবতে আছে তেওঁ ভাগ খোৱা। এয়া 2.5 কেজি ব্ৰইলাৰটো পাইছোঁ আজি, দেৱালী বুলি ৰুটি খানা হ'ব। এফালৰ পৰা চাই যাব। আপোনাক কি কামত লগাইছে? কেই ব্ৰইলাৰ পালে? এজন মগাই অনা হৈছে। এজন এইপিনে চব আছে, ইয়াত পানী পাই থাকে। এইটো পিতাও পোৱাটো, যিজনে পাইছে ব্ৰইলাৰটো। কালি হাঁহ পাইছে, আজি ব্ৰইলাৰ। কালি আমি উপস্থিত নাছিলোঁ বাবে দেখাব নোৱাৰিলোঁ। এয়া খাবলৈ নোপোৱা ভকত আহি গৈছে। আপুনি চাহ যে খাই যে লাল চাহ নাখায় নাই? মই দেখাম ৰ'ব লাল চাহ কেনেকৈ বনাই ৰ'ব। এই চাহপাতখিনি ওপৰতে গোটেই শুনি লয়। গছৰ কেইটাম বা নগছকে নেকি? দেখাইছোঁ দেখাইছোঁ মই নিজে গছকি লৈছোঁ। সেইজনী এনেই আছে, ইনে বিহিতে ওলাব আহিছে। বস্তাতে টোপনিয়াও নাইবা আঁতৰত থাকিব লাগিব। মাজুলীজনী কেলে শুনিছা নেকি? সেইটোৱে ধৰিছোঁ আমাৰ আধা আছোঁ ন। মই নহ'লে নোলামেই নহয়, খানা খোৱা মোৰ হেৰিটো নাথাকিব, অস্তিত্বটো। সেইকাৰণে মই এইটোকে দিছোঁ আৰু ধৰি। ইপিনে এজন আমাৰ বহুত টেষ্টি হ'ব। আজৰি কৰিবলৈ আছে, আজৰি কৰি আহা দেই। আহিব দিয়া, মোক কৈছে আৰু দে মই আমৰটো মোৰ তাই নিচিনা। কাৰিকৰ মাতি আনিছো।
বুঢ়া নাখালে ভাবিছোঁ মই এই মোবাইল নহয় দুটা লাগে মানে এটা এইফালে কৰি থ'লে এটা ষ্টেণ্ড লগাই থ'লে এটা ইফালৰ পৰা কৰি থাকিলে এই মোৰ লাজ লাগে আৰু ঘূৰি থাকিবলৈ মই নকওঁ নহয় সিহে কয় ক'বালৈ গ'লে মানে মই এনে গাঁৱতে ধৰোঁ মানে ডিঙিটো লাগি থাকে নে মাতটো অহা নাই কোনো চাকৰি হ'ব দে এয়া হেৰি ৰুটি বেলি আছে অপুৰি আছে এপাই আমাৰ পিতং দাই এবাৰ দেৱালীত হেৰি ব্ৰইলাৰ এটা পালে ব্ৰইলাৰটো এতিয়া ৰুটি খানা হৈছে এতিয়া সকলোৱে খাম আৰু অ'কে কেঁচা জলকীয়াহে এতিয়া ছিঙিব লাগিব মা কেঁচা জলকীয়া ৰিলেক্সেশ্যন অলপ মাজতে এইটো চলি গৈছে অলপ এইটো চলি গৈছে দেই বহুত দেৰি হ'ল এইকেইটা আমি গোটেইকেইটা ঘৰৰ ল'ৰা ছোৱালী আমি গোটেইকেইটা এইটো মাংস বনাই থকা মানুহটো কইনা আনিব দৰাই এজন কপাল ফুলাজন আজি ইয়াৰ ঘৰতে খানাটো হৈছে ব্ৰইলাৰ পালে 3 কেজিয়া মস্তি গৈছে মজা একদম মস্তি